তইতো জানোই মোৰ এই এসএসসি পৰীক্ষাটোৰ লগত আবেগ জড়িত হৈ আছে জানো অবুপাই তই চিন্তা নকৰিবি মোৰ আশীৰ্বাদ সদায় তোৰ লগতে আছে তাৰ দুখুৱা দিন ধৰি তোক মই আনৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰিছো মোৰ এই সংগ্ৰামৰ মূল্য দিবই লাগিব তই মা কেতিয়াবা মোৰ অনুভৱ হয় কি জানো মই যেন বহুত অকলশৰীয়া এই সমাজখনত আমাৰ যেন একো অস্তিত্বই নাই মা তই চিন্তা নকৰিবি মা তোৰ এই সংগ্ৰামখিনি মূল্য মই দিম তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তই যুঁজিবই লাগিব অন্ততঃ এই সমাজখনৰ বাবে মোৰ বাবে আৰু তোৰ স্বৰ্গীয় দেউতাৰৰ বাবে এতিয়া অলপ পঢ়ি শুই থাক সময়ো বহুত হ'ল মই শুমগৈ তই এতিয়া যা শুই থাক Voice call from Priya. হেল্ল' প্ৰিয়া ক হেল্ল' ৰমেশ বা আজিকালি তোৰ দেখোন খবৰ খাতিয়ে নাই আজিকালি বন্ধ কোঠাৰ ভিতৰতে নিজকে আবদ্ধ কৰি ভাল লাগে হেই তোক এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে ফোন কৰিছিলোঁ কি কথা ক এনেদৰে ক'ব নোৱাৰি কাইলৈ মোক এবাৰ লগ কৰিবি ক'ত আমি যে সেই সৰুতে খেলা ফিল্ডৰ আহজোপাৰ তলত তাতে হ'ব দে হেল্ল' ৰাজ তই কাইলৈ ফ্ৰী আছনে আছো বাৰু কিয় কাইলৈ মোক প্ৰিয়াই লগ কৰিব মাতিছে মানে বাহ কথাই বেলেগ আৰু পিছে ক'ত লগ কৰিব মাতিছে এই স্কুলৰ দিনত যে খেলিছিলোঁ ফিল্ডৰ আহতজোপাৰ তলত সেই তাতেই হয় নেকি হ'ব দে যাম ওলাবি ঐ ৰাজ ওলাই হ'লনে তোৰ হ'ব আৰু ৰ অলপ টাইম দেৰি হৈছে জলদি যাব লাগে ই দেখোন বৰ দেৰি কৰিছে ৰচোন আহিব নহয় বৰিং লাগিছে বল যাওঁ বল ঐ ৰ আহিছে কেইটা আহিল অকণমান দেৰি হ'ল হেৰি তোনে অকণ কথা ক আমি আহোঁ যা যা আহা ইমান লৰালৰিকৈ কিয় মাতি পঠালি ক আজিকালি তই সলনি হোৱা যেন লাগিছে আৰু দিনৰ দিনটো ঘৰতে সোমাই থাক নেকি সকলোবোৰ দেখি শুনিও তই অবুজন হৈ কিয় আছ সৰুৰে পৰা ঘাট প্ৰতিঘাতকৰ মাজেৰে আগবাঢ়ি আহিছোঁ সেইখিনি যেন তই লক্ষ্য কৰা নাই জানো মই কল তোৰ লগত মোৰ তেজমহৰ সম্পৰ্ক নাথাকিব পাৰে কিন্তু বন্ধুত্বৰ সম্পৰ্ক সদায় আছে তোৰ জীৱনত ঘটি যোৱা প্ৰতিটো কথাই মই জানো তই চিন্তা নকৰিবি মই সদায় তোৰ কাষত সাহস হিচাপে থাকিম জীৱনত সাহস দিয়া মানুহজনেই প্ৰথম মা আৰু তাৰ পাছতেই তই জীৱন পথত আগুৱাবলৈ কি জান এই সাহস দিয়া মানুহৰ বহুত প্ৰয়োজন হয় তই চিন্তা নকৰিবি মই সদায় তোৰ লগত আছোঁ আৰু থাকিম হ'ব দে মই তেতিয়াহ'লে আহোঁ কিন্তু মোৰ তোৰ লগত আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে কি ইম্পৰ্টেণ্ট কথা মানে হ'ব দে মই আহোঁ মোৰ দেৰি হৈছে আজিকালি ৰমেনৰ খা খবৰ পাইছনে হেই নাজানো দেই লেভাৰ লগত আছে হেৰি মই কালি ৰমেনৰ লগত গৈছিলোঁ প্ৰিয়াংকা লগ কৰিবলৈ কি ক মই যাওঁ তোৰ কথা পাতি
ঐ নাম লিয়া চেতান হাজিৰ ঐ তহঁত তিনিজনী কলৈ যাওঁ ঐ আমি যলৈকে নাযাওঁ তোক কিয় লাগে ৰমেনৰ ঘৰলৈও যাব পাৰে তহঁতৰ কাম নাই আৰু কালি তহঁতে অকলে অকলে কি কথা পাতিছিলি ক না নাই তেনেকুৱা একো নাই অ' বুজিছ ৰাজ সৰুৰ পৰাই মনে মনে তাক ভাল পাই থাকা এতিয়ালৈকে তাই ক'বই পৰা নাই কি বে বিয়া এলেহুৱা তোক ভাল পায় ব'ল যাওঁ দেৰি হৈছে যা যা সেই ভিক্ষাৰীটো তাত মিঠাই চিঠাই খাই আহিবিগৈ যা লাজ নোহোৱা কথা চাই চিতি কবি ভিক্ষাৰী হ'লেও তাৰ আত্মসন্মান আছে ব'ল তই কিন্তু দিনক দিনে তাৰ প্ৰতি বেছি আকৰ্ষিত হৈ গৈছ আকৰ্ষিত নহয় অ' তাৰ প্ৰতি মোৰ সহানুভূতি ঐ ৰাজ তই যে কালি ৰমেনৰ ঘৰত গ'লি আমাকতো ক'ব পাৰ আমাক কিয় নক'লি একদম বেয়া নহয় দোস্ত কালি মই ফ্ৰী আছিলোঁ সেইকাৰণেহে গ'লোঁ এই কাইলৈ মই ৰমেনক খবৰ ল'বলৈ যাম তহঁত ওলাবি খবৰ হ'ব হেৰি মইতো কালি গ'লোৱে মই কাইলৈ নাযাওঁ আৰু বেয়া নাপাবি ঐ ৰমেন ক'ত সোমাই থাকে মানুহটো তাকেতো ইমান অথনিৰ পৰা মাতি আছোঁ এই ওলাব জানো হেই তাকেতো মাতি মাতি অধৈৰ্য হৈ গৈছোঁ ঐ ৰমেন সোনকালে খোল দৰ্জাখন আৰে তহঁত দেখোন কি কৰি আছিলি ভিতৰত এক্সামৰ প্ৰিপেৰেশ্যন এটা কৰি আছিলোঁ তই খালি প্ৰিপেৰেশ্যনেই কৰি থাক ই খালি প্ৰিপেৰেশ্যনেই কৰি থাকে ভিতৰলৈ সৰুৰ পৰাতো পঢ়াৰ বাহিৰে একো নিশিকিলে আৰু প্ৰিপেৰেশ্যন পঢ়া খালি সেয়াই কৰি থাক তই জীৱন এদিন মৰি থাকিবি চাওঁ তই কি পঢ়ি আছ তই মোৰ বহীখন ফালি দিলি যে বহীখনিনো কি কৰিবি লোকৰ ঘৰত হাজিৰাহে কৰিবি সৰুৰে পৰা বহুত সহ্য কৰিছোঁ আৰু সহ্য কৰা নহ'ব দেউতাক হেৰুৱাই জীৱনটো বহুত সংগ্ৰামেৰে আগবাঢ়িছোঁ তহঁতৰ সহানুভূতি মোক নালাগে এতিয়া মোৰ ঘৰৰ পৰা ওলা বুলি কৈছো না বহীখনিনো কি কৰিবি লোকৰ ঘৰত হাজিৰাহে কৰিবি বহীখনিনো কি কৰিবি লোকৰ ঘৰত হাজিৰাহে কৰিবি বহীখনিনো কি কৰিবি লোকৰ ঘৰত হাজিৰাহে কৰিবি মই যুঁজিম বৰ ঠাট্টা কৰিলে সফল হৈ দেখুৱাম মই মা তইতো জানই জীৱনত ঘাত প্ৰতিঘাতকো নেওচি সংগ্ৰাম কৰি এই পৰীক্ষাটোৰ বাবে আগবাঢ়িছো আজি তাৰ
ইণ্টাৰভিউ দিম মোক আশীৰ্বাদ কৰিবি আই মই যাতে সফল হৈ উভতি আহিব পাৰোঁ যা গোপাই ঈশ্বৰে তোৰ মংগল কৰক